हेलो अखिल गगৈ जिंदाबाद राहुल छेत्री जिंदाबाद अखिल गगৈ जिंदाबाद राहुल छेत्री जिंदाबाद राइजर दल जिंदाबाद कांग्रेस दल जिंदाबाद অসম জাতীয় পৰিষদ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ লুৰিজ্যোতি গগৈ জিন্দাবাদ অখিল গগৈ জিন্দাবাদ রাহুল ছত্ৰী জিন্দাবাদ রাহুল ছত্ৰী জিন্দাবাদ রাহুল ছত্ৰী জিন্দাবাদ সিলিন্ডাৰ চিহ্নত ভোট দিয়ক সিলিন্ডাৰ চিহ্নত ভোট দিয়ক सिलेंडर से नोट वोट दो राहुल छत्री जिंदाबाद राहुल छत्री जिंदाबाद अखिल गगৈ जिंदाबाद अखिल गगৈ जिंदाबाद নতুন মার্গারিটা নব প্রজন্মের মার্গারিটা নতুন মার্গারিটা আজি আপোনালোকৰ ওচৰত আমি আশীৰ্বাদ বিচাৰি আহিছো আৰু আমাক আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে মোৰ নেতা তথা অসমৰ শ্ৰমজীৱী কাৰখানা এক বছৰৰ বিধানসভাত ভাল কৰি থকা শিৱসাগৰ সমষ্টিৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক আমি সকলোৱে জোৰদাৰ হাততালি মাৰি সুস্বাগতম আজি এই মুহূৰ্তত আমি বৰ বিশেষ কথা নকওঁ আমি সকলোৱে এটা শ্লোগান বনাইছো সকলোৱে জানে আই মাতৃৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী উঠীয়া প্ৰজন্ম ডেকা গাভৰু সকলো কাৰণে মই কথা ক'ব বিচাৰিছো এইবাৰ নতুন মাৰ্গাৰিটা বনিবলৈ গৈ আছে এইবাৰ নতুন মাৰ্গাৰিটা বনিব যাতে জনগোষ্ঠী ধৰ্ম বৰ্ণৰ কথা নহয় আমি উন্নতি প্ৰগতি শিক্ষা স্বাস্থ্য চাকৰিৰ কথাবোৰ পাতিম আৰু তেনে এখন মাৰ্গাৰিটা নিৰ্মাণ কৰিবলৈ আমি আগবাঢ়ি আছো সেইকাৰণে ৰাইজ আপোনালোকে ক'ব চিলিণ্ডাৰ চাওক এইবাৰ চুপ চিলিণ্ডাৰ চাওক চুপ চাওক চিলিণ্ডাৰ চাওক চুপ চাওক চিলিণ্ডাৰ চাওক ভাষণ সমস্যা ঠিক আছে আমাক ক'ব দিছো ইয়াত বহুতো ৰেলীসমূহ আছে আৰু যিসকলে ইতিমধ্যে আমাক সহায় সহযোগিতা আগবঢ়াইছে আমি প্ৰতিজনলৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াৰ মাজতে আমাৰ খগেশ্বৰ দেউৰী ডাঙৰীয়া তেখেতে অখিলতাক বৰমুখা স্বাগতম জনাব বিচাৰিছে ৰাইজৰ কাৰ্যালয়ত তেখেতক আদৰণি জনাব আমাৰ বিকলংগ সংঘৰ সভাপতি প্ৰশ্নপতি ডাঙৰীয়া আজিকালি আহিছে তেখেতে অখিলতাক স্বাগতম জনাব বিচাৰিছে আৰু তেখেতক আমি আমাৰ বাবে বহুত কষ্ট কৰি অহাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছো আৰু একে সময়তে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিময় মুদৈ তেখেতক ফুলৰ গামোচা স্বাগতম জনাব বিচাৰিছে আমি বিময় মুদৈ ধন্যবাদ জনাইছো আৰু এখন গামোচা আছে এই গামোচা বাইদেউগৰাকী মোক স্বাগতম জনাব বিচাৰিছে जिंदाबाद 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 वोट दिया जिंदाबाद जिंदाबाद सिलेंडर
Sunday night, मास्टर को बाकी से होने ना Sunday घर गुस्सा आते आए एक बार हमने भक्तों विरोधी दल একত্র করেছি এবার আমি ভক্তোं বিরোধী দল একত্র করেছি কংগ্রেস রাইজর দল জাতীয় পরিষদ সিপিআই সিপিএম সিপিআইএমএল হিমাঞ্চল রাজনৈতিক দল বিভিন্ন রাজনৈতিক দল আছে আমি আটায়ে মিলে এবার সিদ্ধান্ত লৈছো যে 2026 সনত আমি সাম্প্রদায়িক বেশিরভাগী দল বিজেপি কে এবার ব্রহ্মপুত্র দলে দিলাম আমাদের অপরাধ কি সরকারের দল আমার বড় চিন্তা হত্যা করা হল কি সরকারের দল আমার মনোবল জুবিনদা ন্যায় প্রদান করা নহল যি সরকারের দল মনোবল জুবিনদার মৃত্যুর কারণে জগৰীয়া যিসকল হত্যাকাৰী সেই হত্যাকাৰীসকলক বৰ দিয়া পাৰি দিয়া হ'ল সেই চৰকাৰক এইবাৰ আমি ব্ৰহ্মপুত্ৰ দলীয় দলৰ কাৰণে সিদ্ধান্ত লৈছো আৰু সেইকাৰণে অসমৰ সকলো বিৰোধী দলে ঐক্যবদ্ধ হৈ এইবাৰ আমি মাৰ্ঘেৰিটা সমষ্টিত আমার ভাই মোর ভাই রাহুল শেট্টিক এবার আপনাদের সম্মুখে উলিয়াই দিছে রাহুল শেট্টি এজন শিক্ষিত যুৱক রাহুল শেট্টি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জেনেৰেল ছেক্ৰেটাৰী আছিল ইয়াৰ বিপৰীতে আপোনালোকৰ যিজন বিধায়ক বৰ্তমানৰ যিজন বিধায়ক ভাস্কৰ শৰ্মা তেওঁ শিক্ষা কিমান পাছ আপোনালোকে সকলোৱে জানে আপোনালোকে নিশ্চয় সকলোৱে জানে যে আজি ভাস্কৰ শৰ্মাক যদি গৰুৰ বিষয়ে এখন ৰচনা ইংৰাজীত লিখিবলগীয়া হয় তেতিয়াহ'লেও চাগে ভাস্কৰ শৰ্মাই নোৱাৰিব হয়নে নহয় এজন বিধায়কৰ দায়িত্ব বিধানসভাত আইন ৰচনা কৰা ইংৰাজীত আইন ৰচনা কৰা দেশৰ আইন ৰচনা কৰা কিন্তু মাৰ্ঘেৰিটাৰ পৰা আপোনালোকে যি ভাস্কৰ শৰ্মাক পঠিয়াইছে তেওঁ ইংৰাজী বা অসমীয়াত গৰুৰ বিষয়ে ৰচনা এখন লিখিবৰ কাৰণেও সক্ষম নহয় হয়নে নহয় সেইকাৰণে আমি দেখিছো যোৱা 5 বছৰ ভাস্কৰ শৰ্মাই কেৱল বিধানসভাত টোপনিয়াই আছে বিধানসভাত নিমাতীকৰণৰ ভূমিকা গ্ৰহণ কৰিছে আৰু মাজে মাজে গোৱাতকৈ কেৱল ক্লাছ খেলি যোৱা খেলি থকা আমি দেখিবলৈ পাইছো হয়নে নহয় তেওঁ এটাই কাম জানে মাৰ্ঘেৰিটাৰ লিডুত যিবিলাক কয়লাৰ ট্ৰাক যায় সেইবিলাকৰ হিচাপ ৰখাৰ বাহিৰে আন একো কাম নাজানে গতিকে শ্ৰদ্ধেয় ৰাইজ আমি আপোনালোকক সকলোকে আহ্বান জনাইছো এইবাৰ বিৰোধী দলৰ ঐক্যবদ্ধ প্ৰাৰ্থী শিক্ষিত প্ৰাৰ্থী মাৰ্ঘেৰিটাৰ গৌৰৱ ৰাহুল শেট্টিক আপোনালোকে ভোটদান প্ৰদান কৰক মই আপোনালোকক সকলোকে ৰাহুল শেট্টিক ভোটদান দিবৰ কাৰণে অনুৰোধ জনাইছো আৰু মই ঘোষণা কৰিছো যে যদি এইবাৰ আমি বিৰোধীয়ে চৰকাৰ গঠন কৰিব পাৰোঁ তেতিয়াহ'লে মই ৰাহুল শেট্টিক মাৰ্ঘেৰিটাৰ পৰা মন্ত্ৰী কৰিবৰ কাৰণে চেষ্টা কৰিম মন্ত্ৰীসভাত মই ৰাহুল শেট্টিক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিম গতিকে আপোনালোকক সকলোকে মাৰ্ঘেৰিটাৰ সন্তান ৰাহুল শেট্টিক ভোট প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো ধন্যবাদ জয় অসম এই ঐতিহাসিক ভোট হিংসাৰ পৰা আমি সকলো ৰাইজৰ শুভাশীষ বিচাৰি আমি পৰৱৰ্তী আমাৰ যিখন বিধান বাইক আৰু গাড়ী ৰেলী আছে এই ৰেলী আমি আগবঢ়াব বিচাৰিছো আৰু এই সমস্যা যদি অলপমান দুখ কষ্ট ৰাইজে পাইছে তেতিয়াহ'লে মই ৰাহুল শেট্টি হিচাপে মাৰ্ঘেৰিটা সন্তান হিচাপে মই ক্ষমা বিচাৰিছো মই ৰাইজক এটা কথা কৈ গৈছো যোৱাৰ আগত আজিৰ দিনত হয়তো 5 মিনিট আপোনালোকে কষ্ট পাব পাৰে কিন্তু আহি থকা 5 বছৰ কিন্তু সুখময় 5 বছৰ পাব এই প্ৰতিশ্ৰুতি প্ৰদান কৰি এই ঐতিহাসিক ভোটৰ সভাত বিদায় লৈছো ধন্যবাদ জয় অসম এবার চুপ